নকৰিবা সখা তিৰস্কাৰ কৰা নাই মই তোমাৰ গুণানী কীৰ্তন কৰিছোঁ সখা কিয় আজি তোমাৰ মুখত এনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰণী মহাবলী কৰ্ণৰ যুদ্ধ ব্যৱহাৰ সখা কৰ্ণ এতিয়াও জীয়াই আছে ভ্ৰকুটি দেখুৱাই তুমি মোক নাৰী জ্ঞান কৰিছা মহাৰাজ সখা কৰ্ণক অধৈৰ্য নকৰিবা ক্ষিপ্ত নকৰিবা ভ্ৰকুটি দেখুৱাই তুমি মোক নাৰী জ্ঞান কৰিছা মহাৰাজ জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী জানো বীৰ তুমি নোহোৱা ৰমণী অসীম ধৈৰ্যশালী তুমি গুৰুপতি সত্য কথা নিসহায় নিত্যনি কৰ্ণক কৰিছিলা ৰাজ্যদান কৰিছিলা মণি মুকুট দান সেই বুলি কৰ্ণই নকৰে সহ্য তেনে অপমান এনে হলে ভাৰতৰ এক শক্তি সম্ৰাট হৈ কোন প্ৰাণ সহ্য কৰোঁ তেনে অপমান কি অপমান কৌৰৱৰ জ্যেষ্ঠ সেনাপতিৰ পলায়নৰ প্ৰমাণ বীৰ অগ্ৰণী মহাবলী কৰ্ণৰ পৰাজয় অপমান পাণ্ডৱ শিবিৰত আজি জনে জনে প্ৰচাৰ কৰিছে মোৰ কলংক কাহিনী বনবাসী পাণ্ডৱৰ নিপুণ শ্ৰাণীকে চাই ৰণপাণ্ডিত্যত ভিৰ হল কৌৰৱৰ বিৰাট বাহিনী উচ্চশ্বাসে পাণ্ডৈ তেজিৰ সময় ভিক্ষাৰীৰ তিৰস্কাৰ মৃত্যুপৰ বাণী দুৰ্বলীৰ এনে সংকাৰ কোন প্ৰাণে ভাৰতৰ এক শক্তি সম্ৰাট হৈ অম্লান বদনে মই শিৰ পাতি ধন্যবাদ